চতুর্ভুজ মানে চাৰিডাল বাহু থাকিব লাগে চতুর্ভুজ মানে চাৰিডাল বাহু থাকিলে হ'লে কি বুলি কয় চতুর্ভুজ বুলি কয় যেনেকুৱা বৰ্গটো হ'ব পাৰে নোৱাৰে বৰ্গটোত কেইডাল বাহু থাকে কেইডাল বাহু আছে এতে চাৰিডাল তো কি বুলি কয় এটা চতুর্ভুজ বুলি কয় হ'ব মুঠতে দুডাল হ'ব নোৱাৰে বহুভুজত দুডালৰ ওপৰত হ'ব পাৰে যেনেকুৱা তিনিটা বাহু হ'লে কি হ'ব তো ত্ৰিভুজ হ'ব চাৰিটা বাহু হ'লে চতুর্ভুজ হ'ব বুজি পাইছা তিনিটা বাহু হ'লে কি বুলি ক'ব ত্ৰিভুজ চাৰিটা বাহু হ'লে চতুর্ভুজ পাঁচটা যদি বাহু হয় কি বুলি ক'ব পঞ্চভুজ ছয়টা বাহু হ'লে কি বুলি ক'ব ষড়ভুজ বুলি কয় সাতটা হ'লে সপ্ত আঠটা হ'লে অষ্ট নটা হ'লে নৱ আৰু দহটা হ'লে দশভুজ বুলি কয় হ'ব এইবিলাক বাহু হিচাপ কৰি কেনে লেখা হয় ঠিক আছে এতিয়া দুটা বহুভুজ পাইছিলোঁ আমি এটা পাইছিলোঁ উত্তল বহুভুজ এটা পাইছিলোঁ অৱতল বহুভুজ এতিয়া উত্তল বহুভুজবিলাক কেনেকুৱা আছিল চাবাচোন উত্তল বহুভুজবিলাক ধৰ এইটো আয়ত্তই ধৰিব পাৰা বুজিছে এইটো কি এটা উত্তল বহুভুজ এটোৰ অন্তকোণবিলাক যিবিলাক আছে ভিতৰৰ কোণবিলাকক কি বুলি কয় অন্তকোণ বুলি কয় তো অন্তকোণবিলাক 180 ডিগ্ৰীতকৈ কি হ'ব লাগে কম হ'ব লাগে হয় আৰু কৰ্ণবিলাক ইয়াৰ পৰা ইয়ালৈকে যিডাল আছে এইবিলাক কি বুলি কয় কৰ্ণ বুলি কয় কৰ্ণবিলাক কি হ'ব লাগে ভিতৰ ফালে থাকিব লাগিব বুজিছে এটো কি বুলি কয় উত্তল বুলি কয় এটো কি কয় উত্তল বহুভুজ বুলি কয় আৰু যদি অৱতল হ'ব লাগে যদি বহুভুজটো অৱতল হ'ব লাগে তেতিয়া কি হয় যিকোনো এটা ভিতৰৰ কোণ 180 ডিগ্ৰীতকৈ কি হ'ব লাগিব বেছি হ'ব লাগিব আৰু যিকোনো এডাল কৰ্ণ ক'ত থাকিব ইয়াৰে বাহিৰত থাকিব বুজি এটো কয় অৱতল হ'ব এইখিনিয়ে আছিল তাৰপাছত আৰু অন্তকোণবিলাকৰ যোগফল আছিল যদি তিনিটা বাহু হয় ত্ৰিভুজ এটা হয় তেতিয়া তিনিওটা কোণ যদি মই যোগ কৰোঁ কিমান ডিগ্ৰী পায় 180 ডিগ্ৰী পায় যদি চাৰিটা বাহু হয় তেতিয়া কিমান পায় 360 ডিগ্ৰী পায় যদি পাঁচটা বাহু হয় 540 যদি ছয়টা হয় বাহু তেতিয়া কি হয় এটা ফৰ্মুলা আছে ফৰ্মুলাটো কেনেকুৱা ফৰ্মুলাটো এনেকুৱা 2n - 4 হোল ইনটু কিমান হয় 90 ডিগ্ৰী এটা ফৰ্মুলাৰ পৰা তুমি যিমানেই কি বাহু নহওক তাৰে অন্তকোণৰ সমষ্টিটো ওলাব পাৰিবি কেনেকৈ ওলাইছিলোঁ এনটোৰ ঠাইত খালি যেইডাল বাহু আছে সেইডাল বাহু লিখি দিলেই হ'ল মই কেইটা বাহুৰ কথা সুধিছিলোঁ ছয়টা তো এনটোৰ ঠাইত খালি কি লিখি দিলেই হ'ল তো 2 পূৰণ 6 লিখি দিলেই হ'ল বিয়োগ 4 পূৰণ 9 2 6 গুণ 12 12ৰ পৰা 4 গ'লে কিমান হ'ব 8 8ৰ লগত এইখিনি পূৰণ কৰি দিলেই হ'ল 8 9 গুণ 72 আৰু লগত কি যাব মানে যদি 6ডাল বাহু থাকে তেতিয়াহ'লে অন্তকোণৰ সমষ্টি কিমান হ'ব 720 ডিগ্ৰী হ'ব যদি 7ডাল হয় বাহু তেতিয়া এনটোৰ ঠাইত কি লিখি যাবি 7 বুজিছে 2 7 গুণ 14 14ৰ পৰা 4 গ'লে 10 10ৰ লগত 90 পূৰণ কৰ 10 9 গুণ 10 9 গুণ আৰু লগত এটা 7টা বাহু হ'লে কিমান হয় 900 হয় 8টা বাহু হ'লে কিমান হ'ব 2 8 গুণ 16 16ৰ পৰা 4 মাইনাছ কৰি দি কিমান হ'ব 12 12ৰ লগত 9 পূৰণ কৰ 12 9 গুণ 108 হয় 12 9 গুণ 108 আৰু লগত কি যাব এটা 0 তাৰমানে কিমান হ'ব 1080 ডিগ্ৰী হৈছে এনেকৈ তোমাক যিমানটাই কিবা বাহু নেদক যদি তোমাক সোধে যে অন্তকোণবিলাকৰ যোগফল কিমান হয় তুমি এটা ফৰ্মুলাত জাষ্ট এনৰ ঠাইত লিখি দিবি যেইটাই বাহু দে যদি 10টা বাহু দিছি 10 লিখি দিবি এনটোৰ ঠাইত বাকী কৰি দিবি এনচাৰ তলে যাব হ'ব একেবাৰে 3.1 অনুশীলনীৰ 1 নম্বৰ প্ৰশ্নটো কি হিচাপে মই 1 নম্বৰ কৰিব দিয়া নাই নহয় চাই ল'বা 1 নম্বৰ প্ৰশ্নটো কি দিয়া আছে কি একবাৰ দিছে তলৰ বহুভুজবিলাক একবাৰ দিছে হয় না 1 নম্বৰতে কি একবাৰ দিছে এটা উত্তল বহুভুজ তো এটা উত্তল বহুভুজ এটো ষড়ভুজ মানে কেইডাল বাহু থাকিব লাগিব 6ডাল তো পাইছা তো এনেকুৱা হয় নেকি এনেকৈ থাকে ন কেইডাল বাহু হয় এডাল দুডাল তিনিডাল চাৰিডাল পাঁচডাল 6ডাল উত্তল মানে এনেকুৱাই এত অৱতল হৈছিল হয় না তো এটা উত্তল তো এনেকুৱা হ'ব ঠিক আছে তাৰপিছত নেক্সটত কি একবাৰ দিছি 2 নম্বৰত কি একবাৰ দিছি
অবতল সপ্তভুজ অবতল হ'ব লাগিব মানে এনেকুৱা হ'ব লাগিব ভিতৰৰ ফালে এটা 180তকৈ বেছি হ'ব লাগিব আৰু 7ডাল বাহু থাকিব লাগিব সপ্ত মানে 7ডাল বাহু থাকিব লাগিব তাতে বিচাৰিলে পাবা নাপাবা নাপালেও নিজাকৈ উলিওৱা একবি ঘৰত শুনিছা তাতে 7ডাল বাহু দিবি আৰু এটা লাইনকৈ সোমাই দিবি ভিতৰৰ ফালে হ'ব নেক্সট কি একবাৰ দিছি পঞ্চভুজ মানে কি 5টা বাহু থাকিব লাগিব উত্তল না অবতল অবতল তাৰমানে ভিতৰৰ ফালে এটা লাগিব হৈছে পারবি তো সেনেকৈ আঁকি ল'বি সেকেন্ড নম্বৰটো কি দিছি 2 নম্বৰটো কি দিছি নিম্নলিখিত উত্তল বহুভুজবোৰ আঁকা আৰু প্ৰত্যেকৰে কৰ্ণ চিহ্নিত কৰি মুঠ কৰ্ণৰ সংখ্যা লিখা 1 নম্বৰটো কৰিম মই চাবা 2ৰ 1টো 1ৰ কেইটা পাৰবি নহয় চিত্ৰ একবাৰ দিছে এতে বনাই বেলেগ কৰিব দিয়া নাই হ'ব সুষম মানে কি আছে গোটেইবিলাক বাহু কি হ'ব লাগিব সমান তো সৰভুজ মানে কেইডাল বাহু হ'ব লাগিব সৰভুজ মানে কেইডাল বাহু হ'ব লাগিব 6ডাল 1 2 3 4 5 6 হৈছে চাও সুষম সৰভুজ এটা একবাৰ দিছি তাৰপিছত ইয়াৰে কৰ্ণবিলাক একবাৰ দিছি কৰ্ণ কেনেকৈ থাকিব ইয়াৰ পৰা ক'ক লাগি যাব এডাল কৰ্ণ ইয়াৰ পৰা ইয়ালৈকেও যাব ইয়াৰ পৰা এনেকৈ যাব এডাল আৰু ইয়াৰ পৰা একে আহিব এডাল ইয়াৰ পৰা ইয়াতে যাব এডাল ইয়াৰ পৰা ইয়াতে যাব নেক্সট ইয়াৰ পৰা ওপৰৰ পৰাও ক'ত আহিব তলত ইয়াৰ পৰা ইয়ালৈকেতো আহিব বুজি পাইছা আৰু কিবা আছে না নাই তো ইয়াতে তুমি হিসাব কৰিব দিছে কেইডাল কৰ্ণ হ'ল কেইডাল কৰ্ণ আছে ইয়াতে 9ডাল হয় না এডাল 2 3 4 5 6 7 8 9 কেইডাল আছে 9ডাল তো তোৰ কৰ্ণৰ সংখ্যা কি হ'ব কৰ্ণৰ সংখ্যা কি হ'ব বুঝছে 2ৰ 1টো নহয় তো এত লিখিলো বাকী এটা নিজে করবি এত লিখিলো লিখছা করো তুমি চাবা 3ৰ 1টো এটা সুষম সৰভুজ একবাৰ দিছি 100 আকাৰ পিছত কি কৰিব দিছি হা কোণৰ সমষ্টি মানে ভিতৰৰ চাও এফালে সব নাম ভিতৰৰ গোটেইকেইটা কোণ যোগ কৰিলে কিমান হয় সেইটো সুধিছে কোণৰ সমষ্টি মানে কি যোগ সমষ্টি মানে যোগফল তো ভিতৰত কেইটা কোণ আছে 6টা কোণ আছে তো 6টা কোণ যোগ কৰি দিলে কিমান হ'ব এত সুষম সৰভুজ নহয় সুষম মানে কি আছিল গোটেইকেইডাল বাহু কি হ'ব লাগে সমান আৰু গোটেইকেইটা কোণো কি হ'ব তেতিয়াহ'লে সমান হ'ব তাৰমানে ইয়াতে 6টা কোণ আছে নহয় এই 6টা কোণ সমান কোণ আছে গোটেইকেইটা হৈছে গোটেইকেইটা যোগ কৰিলে কিমান হ'ব সেইটো উঠছি এটা ফৰ্মুলা দিছিলোঁ মই সমষ্টি উলিওৱা সূত্ৰ এটা দিছিলোঁ চাওচোন কি সূত্ৰ দিছিলোঁ চাওচোন সেইটো আছিল না সেইটো বাহুৰ সংখ্যা আহিছিল কি আছিল অন্তঃকোণৰ সমষ্টি ন অন্তঃকোণৰ সমষ্টি কি আছিল সূত্ৰটো 2n হয় না আছে 2n মাইনাছ 4 আগে চাই ল'বি তাৰপিছত লিখবি 2n মাইনাছ 4 হোল ইনটু কি আছিল 90 ডিগ্ৰী এনৰ ঠাইত কি যাব n মানে কেইডাল বাহু আছে তো n 2 পূৰণ n মানে 6 মাইনাছ 4 হোল ইনটু 90 ডিগ্ৰী 2 6 গুণ 12 পৰা 4 মাইনাছ কৰি দিলে কিমান হ'ব 8 পূৰণ 90 8 9 গুণ তো ভিতৰৰ কোণবিলাক যোগ কৰিলে কিমান হ'ব 720 ডিগ্ৰী হ'ব আৰু লগতে এটা কিবা উলিয়াব দিছে কি উলিয়াব দিছে প্ৰকৃত কোণ কিমানকৈ আছে এতটো গম পালোঁ যে 6টা কোণ যোগ কৰিলে 720 ডিগ্ৰী হয় কিন্তু এটা কোণত কিমানকৈ আছে তেতিয়াহ'লে সেইটো উঠিছে এটা কোণত কিমানকৈ আছে কেনেকৈ গম পাবি কেইটা কোণ আছে 6 দি হৰণ কৰি দিলে হ'ল 6টা কোণ যোগ কৰিলে ইমান নাপায় তো 6 দি তো হৰণ কৰি দি এটা কোণ কিমানকৈ আছে গম পাই যাবি হ'ব প্ৰতিত কোণৰ যোগ ইকুৱেল টু 720 ডিগ্ৰী বাই কি হ'ব 6 6 দি কেইবাৰ যাব
6 দি 72 কেইবাৰ যায় 72 6 কিমান গুণ 72 জলদি ক'ব লাগে এইবিলাক বস্তু আৰু তাত কেইবাৰ 6 1 গুণ 6 1 ৰ'ব 12 হ'ব 6 2 গুণ 12 আৰু লগত কি যাব এটা মানে 120 ডিগ্ৰী হ'ব বুজিছে চাবিও চিত্ৰটো হয় না চাবিও এনেকৈ আছে না নাই এনেকৈ আছে না ইয়াতে এইটো আছে ইয়াতে 80 ডিগ্ৰী এইটো 90 এইটো 70 এইটো বি এইটো 90 হৈছে কি উলিয়াব দিছে তে এ আৰু বি চাবি এটা যেটো চিহ্ন দিয়া আছে তো মানে কিমান 90 আৰু এটো চিহ্ন দিয়া আছে তাৰ মানে তো কি হ'ব 90 প্ৰথমতে মই কোনটো উলিয়াম এটো উলিয়াম না বি টো উলিয়াম এটো ভিতৰত আছে না বাহিৰত আছে বাহিৰত তেতিয়ালে গোটাইবিলাক বাহিৰৰ কোনবিলাক আছে না চাও এটো আছে 90 এতে আছে 80 এটো বাহিৰত আছে না নাই বাহিৰত নাই ভিতৰতো দিয়া আছে কিমান ভিতৰতো যদি 90 হয় বাহিৰত কিমান হ'ব 90 হ'ব কাৰণ দুটা মিলি কেনে এডাল আছডাল হ'ব না নহ'ব এডাল আছডাল হ'ব না গোটাই দাও হয় না নহয় এডাল যদি ৰেখা হয় তেতিয়াহ'লে দুটা মিলি কেনে 180 ডিগ্ৰী হ'ব লাগিব ঐ দুটা মিলি কেনে কিমান হ'ব লাগিব 180 হ'ব লাগিব তো এইফালে যদি 90 হয় এইফালে তো কি হ'ব আৰু এটো দিয়া আছে কিমান 70 ডিগ্ৰী তো গোটাইটা যোগ কৰি দিয়া এ প্লাস এটো কিমান প্লাস এটো 90 প্লাস 70 প্লাস 90 ইকুয়াল টু কেমন হয় বহিকোণবিলাকৰ যোগফল কেমন হয় 360 ডিগ্ৰী হয় যিমানে ডাঙৰ কি বহুভুজ নহওক যেইডালে বাহু নাথাকক যদি বাহিৰৰ কোণবিলাক যোগ কৰিছা তেতিয়ালে কিমান হ'ব সদায় 360 ডিগ্ৰী হ'ব 4টা বাহু থাকিলে হ'ব 3টা বাহু থাকিলে হ'ব হৈছে বাহিৰৰ কোণবিলাকৰ যোগফল সদায় 360 ডিগ্ৰী হয় বহুভুজৰ ঠিক আছে তো ইয়াতে মানবিলাক চাবা a প্লাস যোগ কৰি দিয়া 8 নঙে মাইল লাগে না 17 দে ঠিকে আছে 8 নঙে কিমান 17 লগত 7 যোগ কৰ কিমান হ'ব হা 24 লগত 9 যোগ কৰ 33 কিমান 8 নঙে 17 17 হাতে 24 24 নঙে 33 ফুল হলি চাবি কিন্তু আৰু লগত কি বটা 0 বটা 0 নাইব ইকুয়াল টু কেমন হ'ব তো এই 330 টা লৈ যা কি হ'ব তো a ইকুয়াল টু 360 পে 330 মাইনাস করলে কেমন হ'ব তো এই মানে কেমন হল 30 ডিগ্ৰী হল তাৰপিছত কোনটো উলাব লাগে b2 এটা চাও বাহিৰটো কিমান হৈছে এখিনিত কিমান হৈছে 70 আৰু b2 ভিতৰত আছে তো দুটা লগ লাগি কেনে এডাল আছডাল হৈছে না নাই দুটা লগ লাগি কেনে এডাল আছডাল হৈছে না তো এডাল যদি আছ হয় দুটা কোণ যদি লগ লাগি কেনে এডাল আছ হয় তেতিয়া হলে এই কোণ দুটা যোগ কৰিলে কিমান হ'ব লাগে 180 ডিগ্ৰী হ'ব লাগে হৈছে তো এটো যদি 70 ডিগ্ৰী হয় ভিতৰটো কেমন হ'ব ভিতৰটো কিমান হ'ব b প্লাস 70 ডিগ্ৰী ইকুয়াল টু 180 ডিগ্ৰী হ'ব লাগে মানে এটো কোণটো যোগ কৰিলে কিমান পায় 180 ডিগ্ৰী পায় তো b টো উলাব লাগে 70 টো এফালে লৈ যা কি হ'ব কিমান হ'ব 180 পৰা 70 মাইনাস কৰি দিলে কিমান হ'ব 100 তো দুটা ওলাই গেল বুঝছে লেখা